মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে শিক্ষাজ্যোতি এডুকেশ্যন চেনেলটোলৈ আকৌ এবাৰ ৱেলকাম জনাইছোঁ বহুতে অনুৰোধ কৰি আছে যে মই টেষ্টৰ প্ৰি বৰ্ডৰ যিখিনি এক্সাম হৈ গৈছে তাৰ গ্ৰামাৰ পাৰ্টখিনি কৰি দিব লাগে মই আগতে এটা ভিডিঅ' দি থৈছোঁ এটা শব্দত প্ৰকাশ কৰা গোটেইখিনি 2024 প্ৰি বৰ্ডৰ যিমান কেইখন ডিস্ট্ৰিক্ট আছে 2025 যিমান কেইখন ডিস্ট্ৰিক্টৰ এক্সাম হৈছে আৰু SSLC 2016 to 2024 সকলোখিনি দি থৈছোঁ আজি আকৌ তোমালোকৰ বাবে লৈ আহিছোঁ ব্যাক বাক্য সহ সমাসৰ নাম লিখা এইখিনি দি থৈছোঁ তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা আৰু বাৰে বাৰে শুনি ৰিভিজন কৰি থাকিবা তোমালোকৰ অনুৰোধ কমে মই এইখিনি ভিডিঅ'টো তোমালোকৰ বাবে লৈ আহিছোঁ সুবিধাৰ কাৰণে আৰু তোমালোকে এখন ব্যাকৰণ কিতাপ পঢ়ি এইখিনি নোপোৱা সেইকাৰণে তোমালোকৰ সময় যথেষ্ট লাগিব কম সময় লাগিবৰ কাৰণে মই ভিডিঅ'টো তোমালোকৰ বাবে লৈ আহিছোঁ তোমালোকে বাৰে বাৰে শুনি ৰিভিজন কৰিবা তেতিয়া শুদ্ধ হ'ব তো আহা আৰম্ভ কৰোঁ মৌচাক ব্যাক বাক্য হৈছে মোৰ চাক সমাসৰ নাম তৎপুৰুষ সমাস ত্ৰিনয়ন ব্যাক বাক্য হৈছে ত্ৰিনয়নৰ সমাহাৰ সমাসৰ নাম দ্বিগু সমাস মুখামুখি ব্যাক বাক্য হৈছে মুখে মুখে কৰা যি যুঁজ সমাসৰ নাম বহুব্ৰীহি সমাস ত্ৰিফলা ব্যাক বাক্য হৈছে ত্ৰিফলৰ সমাহাৰ সমাসৰ নাম দ্বিগু সমাস উৰাজাহাজ ব্যাক বাক্য হৈছে উৰা যি জাহাজ সমাসৰ নাম কৰ্মধাৰয় সমাস দুমাহী ব্যাক বাক্য হৈছে 2 মাহৰ সমাহাৰ সমাসৰ নাম দ্বিগু সমাস চক্ৰপাণী ব্যাক বাক্য চক্ৰ আছে পানীত যাৰ সমাসৰ নাম বহুব্ৰীহি সমাস গুৰু শিষ্য ব্যাক বাক্য গুৰু আৰু শিষ্য সমাসৰ নাম দ্বন্দ্ব সমাস নৱৰত্ন ব্যাক বাক্য নৱৰত্নৰ সমাহাৰ সমাসৰ নাম দ্বিগু সমাস বিনা পানী বিনা আছে পানীত যাৰ সমাসৰ নাম বহুব্ৰীহি সমাস ছাত্ৰ ছাত্ৰী ছাত্ৰ আৰু ছাত্ৰী সমাসৰ নাম দ্বন্দ্ব সমাস ঘনশ্যাম ঘনৰ দৰে শ্যাম সমাসৰ নাম কৰ্মধাৰয় সমাস বাঘ জৰি বাঘ বন্ধা যি জৰি সমাসৰ নাম কৰ্মধাৰয় সমাস পুণ্ডৰীকাক্ষ পুণ্ডৰীকৰ নিচিনা অক্ষী যাৰ সমাসৰ নাম বহুব্ৰীহি সমাস পঞ্চতীৰ্থ পঞ্চতীৰ্থৰ সমাহাৰ সমাসৰ নাম দ্বিগু সমাস বনভোজ ব্যাক বাক্য বনত খোৱা যি ভোজ সমাসৰ নাম বহুব্ৰীহি সমাস ৰাম লক্ষ্মণ ৰাম আৰু লক্ষ্মণ সমাসৰ নাম দ্বন্দ্ব সমাস পদ্মনাভ ব্যাক বাক্য হৈছে পদ্ম আছে নাভিত যাৰ সমাসৰ নাম বহুব্ৰীহি সমাস মহাপুৰুষ মহৎ যি পুৰুষ সমাসৰ নাম কৰ্মধাৰয় সমাস দুৰ্ভিক্ষ ভিক্ষাৰ অভাৱ সমাসৰ নাম অব্যয়ীভাৱ সমাস চুৰ ধৰা চুৰক ধৰা সমাসৰ নাম তৎপুৰুষ সমাস সমসাময়িক একে সময়ৰ সমাসৰ নাম অব্যয়ীভাৱ সমাস পঞ্চাংগুল পাঁচোটা আঙুলিৰ সমাহাৰ সমাসৰ নাম দ্বিগু সমাস কীট পতংগ কীট আৰু পতংগ সমাসৰ নাম দ্বন্দ্ব সমাস চন্দ্ৰমুখ চন্দ্ৰৰ তুল্য মুখ সমাসৰ নাম কৰ্মধাৰয় সমাস শুক্লপক্ষ শুক্লজী পক্ষ সমাসৰ নাম কৰ্মধাৰয় সমাস পঞ্চনদ পঞ্চনদৰ সমাহাৰ সমাসৰ নাম দ্বিগু সমাস শূলপাণী শূল আছে পানীত যাৰ সমাসৰ নাম বহুব্ৰীহি সমাস স্বৰ্ণপুৰী স্বৰ্ণ খচিত পুৰী সমাসৰ নাম কৰ্মধাৰয় সমাস আজীৱন জীৱন পৰ্যন্ত সমাসৰ নাম অব্যয়ীভাৱ সমাস তেলপানী তেল আৰু পানী সমাসৰ নাম দ্বন্দ্ব সমাস ৰাজভৱন ৰজাৰ যি ভৱন সমাসৰ নাম কৰ্মধাৰয় সমাস শোকাকুল শোকেৰে আকুল সমাসৰ নাম তৎপুৰুষ সমাস হতভাগ্য হত ভাগ্য যাৰ সমাসৰ নাম বহুব্ৰীহি সমাস পাণ তামোল পাণ আৰু তামোল সমাসৰ নাম দ্বন্দ্ব সমাস চুলিয়া চুলি চুলিয়ে চুলিয়ে ধৰি কৰা যুঁজ সমাসৰ নাম বহুব্ৰীহি সমাস চাৰিআলি চাৰি আলিৰ সমাহাৰ সমাসৰ নাম দ্বিগু সমাস সত্যাগ্ৰহ সত্যত আগ্ৰহ সমাসৰ নাম তৎপুৰুষ সমাস মাটি কঁঠাল মাটিত হোৱা যি কঁঠাল সমাসৰ নাম বহুব্ৰীহি সমাস পীতাম্বৰ পীত হৈছে অম্বৰ যাৰ সমাসৰ নাম বহুব্ৰীহি সমাস মাহ চাউল মাহ আৰু চাউল সমাসৰ নাম দ্বন্দ্ব সমাস কাঁহী বাতি কাঁহী আৰু বাতি সমাসৰ নাম দ্বন্দ্ব সমাস উপবন বনৰ সমীপ সমাসৰ নাম অব্যয়ীভাৱ সমাস যুগভ্ৰষ্ট যুগৰ পৰা ভ্ৰষ্ট সমাসৰ নাম তৎপুৰুষ সমাস শতাব্দী শত অব্দৰ সমাহাৰ অব্দ মানে বছৰ সমাসৰ নাম দ্বিগু সমাস স্বায়ত্ত শাসন ব্যাক বাক্য হৈছে স্বায়ত্ত যি শাসন সমাসৰ নাম কৰ্মধাৰয় সমাস বাৰমাহী ব্যাক বাক্য হৈছে 12 মাহৰ সমাহাৰ সমাসৰ নাম দ্বিগু সমাস আমি ব্যাক বাক্য হৈছে মই তুমি আৰু আমি সমাসৰ নাম দ্বন্দ্ব সমাস
খেতি পথাৰ ব্যাক বাক্য হৈছে খেতি আৰু পথাৰ সমাসৰ নাম দ্বন্দ্ব সমাস কুলাকণীয়া ব্যাক বাক্য হৈছে কুলাৰ দৰে কাণ যাৰ সমাসৰ নাম বহুব্ৰীহি সমাস ত্ৰিজগত ব্যাক বাক্য হৈছে ত্ৰিজগতৰ সমাহাৰ সমাসৰ নাম হৈছে দ্বিগু সমাস দম্পতি ব্যাক বাক্য জায়া আৰু পতি সমাসৰ নাম দ্বন্দ্ব সমাস মাতৃভক্তি ব্যাক বাক্য মাতৃলৈ ভক্তি সমাসৰ নাম তৎপুৰুষ সমাস জ্ঞান ৰত্ন জ্ঞান ৰূপ ৰত্ন সমাসৰ নাম কৰ্মধাৰয় সমাস পঞ্চামৃত ব্যাক বাক্য হৈছে পঞ্চ অমৃতৰ সমাহাৰ সমাসৰ নাম দ্বিগু সমাস ধান চাউল ধান আৰু চাউল সমাসৰ নাম দ্বন্দ্ব সমাস অহৰ্নিশে ব্যাক বাক্য হৈছে অহ আৰু নিশ সমাসৰ নাম দ্বন্দ্ব সমাস অনন্ত ব্যাক বাক্য হৈছে অন্ত নাই যাৰ সমাসৰ নাম বহুব্ৰীহি সমাস ৰাধা কৃষ্ণ ৰাধা আৰু কৃষ্ণ সমাসৰ নাম দ্বন্দ্ব সমাস বৃকুদৰ ব্যাক বাক্য হৈছে বৃক নামৰ অগ্নি আছে উদৰত যাৰ উদৰ মানে হৈছে পেট সমাসৰ নাম বহুব্ৰীহি সমাস দেৱতুল্য ব্যাক বাক্য হৈছে দেৱৰ তুল্য সমাসৰ নাম তৎপুৰুষ সমাস দেশান্তৰ ব্যাক বাক্য হৈছে অন্য দেশ সমাসৰ নাম অব্যয়ীভাৱ সমাস চন্দ্ৰমুখ ব্যাক বাক্য হৈছে চন্দ্ৰৰ নিচিনা মুখ যাৰ সমাসৰ নাম কৰ্মধাৰয় সমাস সপ্তৰ্ষি ব্যাক বাক্য সপ্তঋষিৰ সমাহাৰ সমাসৰ নাম দ্বিগু সমাস মুক্ত গীত ব্যাক বাক্য মুক্তজী গীত সমাসৰ নাম কৰ্মধাৰয় সমাস সিংহাসন ব্যাক বাক্য সিংহ অংকিত আসন সমাসৰ নাম কৰ্মধাৰয় সমাস নীলাম্বৰ ব্যাক বাক্য হৈছে নীলা হৈছে অম্বৰ যাৰ সমাসৰ নাম বহুব্ৰীহি সমাস গড়মিল ব্যাক বাক্য হৈছে নাই মিল সমাসৰ নাম ন্যায় তৎপুৰুষ সমাস 2024-2025 প্ৰি বৰ্ডৰ এক্সাম যিমান কেইখন ডিষ্ট্ৰিক্টৰ হৈ গৈছে গোটেইখিনিয়ে ব্যাক বাক্য এইখিনিয়ে আহিছিলে আৰু SSLC এক্সামৰ 2016 পৰা 2024 লৈ যিমানখিনি আছিলে গোটেইখিনি তোমালোকক দি দিছো এইখিনিকে তোমালোকে প্ৰেক্টিছ কৰিবা ইয়াৰ পৰাই তোমালোকৰ SSLC 2025 ৰ আহিব